হয় টুকুলো তই শুনচোন শুন এই গৰমত যে তই জুইকুৰা জ্বলাই থৈছ কি মূৰ্খ কাম কৰিছ এইবোৰ হেই তইনো কি জানো এইটো কথা জুইকে জ্বলাইছো অলপ আগত আমি তাত মাংস পুৰি খাইছিলো সেয়াও জ্বলি আছে এতিয়াও হে তই মাংস খালি কি মাংস খালি মোক তই খবৰ নিদিলি একো খবৰ পাবি ক'বা তোক যিমান টাইমত ইয়াত উপস্থিত হ'ব তই আহিছিলি হয় মোৰ অকণ দেৰি হ'ল কিন্তু হ'ল বুলি তই মাংস অকণ থ'ব নালাগে তেতিয়াহ'লে মোলৈ মই কি খাম তহঁতৰ চা ভাই সেইটো আমাৰ গাত জগৰ নাই দেই তোক টাইমত আহিব দিছোঁ নাই হা তই পোৱাহি নাই আমি খাই পেলাইছোঁ আৰু মাংস বুলি ক'লে এইকেইটা তোমাৰ মুখত বাচে নেকি তই যে ভাবিছা তোৰ গাত জগৰ হয় মই কিন্তু মাংস বেছি খোৱা নাই দেই মই এপিচ মানে খাইছোঁ দেই মই সঁচা অকল এপিচ মানে খাইছোঁ হয়নে আপুনি যদি এপিচ খাইছে বাকীখিনি কোনে খালে হা আমি খালোঁ যি হ'ল বাদ দে এতিয়া মাংস এদাই নহয় তাৰ কাৰণে কাজিয়া লাগি লাভ নাই বাদ দে যোনে যিমান খালে নেক্সট পাৰ্টি ঘৰত তই সোনকালে আহিবি বুজিছ নাই সেইকাৰণে তই সোনকালে আহিবি আজিবা তই আকৌ ঘৰৰ পৰা ওলাবই নোৱাৰ নহয় ঘৰত থাকিলেও মই খাব নাপাওঁ সেইকাৰণেতো মই খিনাই গৈ আছোঁ মোৰ সেইটো কাৰণে দুখ লাগে পাৰ্টি খাব আহিলেও মোৰ একো নাথাকি ঘৰত থাকিলেও মই একো খাব নাপাওঁ এয়া মই কি খাওঁ বাৰু হা হ'ব দে তই দুখ নকৰিবি বুজিছ নাই তই কাম এটা কাইলৈ খেলিব আহোঁতে পইচা 10 টকা লৈ আহিবি চবেই 10 টকা তুলি কাইলৈ আকৌ পাৰ্টি খাই দিম তই এতিয়া পূৰা বেছিকৈ খাবি হ'ব হে কাইলৈকে মই ৰখি থাকিম ভাত খাবলৈ হা একো নোখোৱাই থাকিম মই কাইলৈকে এতিয়া মই ৰাতি কি খাওঁ সেইটো কথা নাই এই ৰ কিবা এটা চিন্তা কৰিব লাগিব খাবি কিবা এটা খাবি তই কাম এটা নহ'লে মাৰকে দুচাটমান খাই দে সেনেকুৱা ফকতীয়া কথাবিলাক কৈ থাকিবি দেই মাৰ খাই মানে মানুহ জীয়াই থাকিব পাৰে নেকি আৰু বেছি কষ্ট পামহে মই শুন মই কথা এটা ভাবিছোঁ আমাৰ ঘৰত কেইটামান ঠাণ্ডা ভাত আছে সেইকেইটাকে লৈ আহোঁগৈ পানী ঢালি মাৰি দিব বাপেকে নাই দেই মই ঠাণ্ডা ভাত নাখাওঁ আজিলৈ খায়ো পৰে আৰু জীৱনত নাখাওঁ মই এনেকুৱা কথা যিমান নক'ব বুজিছে নাই হ'ব এতিয়া বাদ দে বেলেগ কথা উলিয়া তোৰ খোৱাবলৈ কিবা এটা চিন্তা কৰিম মুঠে বুজিছ নাই সিহঁতে চুৰ কৰি হ'লেও কাৰোবাৰ ঘৰৰ পৰা কিবা ভাতকে মান দিম তোক খাবলৈ বুজিছ এতিয়া বাকী কথা ক তাৰপৰা সভা ভংগ হ'ব লাগে